জলকীয়া কৃষ্ণ জলকীয়া দিছে দেখিছে কৃষ্ণ জলকীয়া সেইখন আমাৰ হামলৈ পথাৰ গাইছ এইপিনে এখন শ্মশান আছে দেখিছে শ্মশান সেইটো নেমু টেঙা গছ ইয়াত জলকীয়াও লাগিছে মধুৰি আছে এইজোপা নৰসিংহ গছ নৰসিংহ ধ্যান ডাঙা দিছে নৰসিংহৰ এটা পাত টেঙা ফুল দিছে গাইছ ইয়াত ফুল 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 মই এনেই বহি নাথাকোঁ ফুল চুল কৰি থাকোঁ ইয়াত ফুল 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 দিছে জিলিমিলি ৰুইছোঁ নিমৰ পুলি ৰুইছোঁ ফুল ৰুইছোঁ এইবাৰ খুতৰা শাক ৰুইছোঁ দিছে এইবোৰ জলকীয়া পুলি পচাইছোঁ নাৰ্জী ফুল এইবোৰ মানি প্লাণ্ট ইয়াত ফুল এইবাৰ দিছে এইবাৰ ফুলটো বহুত ডাঙৰ কৰিছিলোঁ গাইছ দেখিছে মই এনেই বহি নাথাকোঁ ঘৰত যদিও মই অসুখীয়া মোৰ অসুখ আছে তথাপিও মই ইয়াৰ আমাৰ দুটা ছাগলী আছে দিছে দুটা মোক বহুত প্ৰতিপাল কৰিব লাগে খাচী ছাগলী দিছে এইপিনে মই ৰঙালাও খেতি কৰিছোঁ ইয়াৰ ৰঙালাও আগবিলাক খুব খাইছোঁ ৰঙালাও আগ মানে সপ্তাহত 2-3 দিনকৈ ভাজি খাইছোঁ ইমান দিওঁ বুট দিওঁ আলু দিওঁ ৰঙালাও আগ এইবিলাক ৰঙালাও লাগিবলৈ তেনেকৈ পোৱাই নাই দুটা এটা কলি ধৰিছে আৰু ইয়াত দেখিছে বেঙেনা লাগিছে ইয়াৰ বেঙেনা পুলি বজাৰৰ পৰা আনি ৰুই ইয়াত দেখিছে বেঙেনা লাগিছে এইজোপাটো লাগিছে ইয়াত দিছে বেঙেনা এইবোৰ ডাঙৰ হৈছে এইটো বেঙেনা কৰিছোঁ দিছে এইটো ভেন্দি খালোঁ বহুত খালোঁ ভেন্দি এজোপা ভেন্দি কেইজোপামান মৰিলেও এজোপা কোমোৰা ৰুইছোঁ কোমোৰা পুলিটো বগাবলৈ ধৰিছে ওপৰলৈ বগাব ঘৰৰ ওপৰত এইটো কোমোৰা লাগিব আৰু বেছিদিন নাই দেখিছে এইজোপাও ভেন্দি গাছ লাগিছে দেখিছে ইয়াৰ জলকীয়া চব এনেকৈ জলকীয়া হৈছে দেখিছে কেনেকৈ জলকীয়া হৈছে দেখিছে মই বহুত কষ্ট কৰি কৰিছোঁ এইজোপা দাংবডি দেখিছে না ওপৰলৈকে লাগিছে দাংবডি বহুত খাইছোঁ দাংবডি মানে ওলায়ে থাকে আৰু সপ্তাহত আধা কেজি কেতিয়াবা 1 কেজি ওলায় এজোপা বিলাহী ডাঙৰ বিলাহী এজোপা বিলাহী কালি ছিঙিলোঁ প্ৰায় 1 কেজি মানে ছিঙিলোঁ বিলাহী ঘৰৰ বিলাহী খাই বহুত ভাল লাগে এইবিলাকো ৰঙালাও কৰিছোঁ ইয়াত ৰঙালাও কলি ধৰিছে 3টামান কলি ধৰিছে সেইফালে ৰঙালাও কলি আছে সেইবাৰ অমিতা পুলি নতুনকৈ পচাইছোঁ আৰু সিজোপা আহোম বগৰী আৰু এজোপা আম বিলাতী আম লগা নাই কিন্তু অহা বছৰ মানে লাগিবও পাৰে এজোপা মধুৰি এজোপা শেৱালি ফুল আমি খাওঁ শেৱালি ফুল আমি নগছকো ইয়াত ধুই পেলাই ধুনীয়াকৈ বৰ বনাই খাওঁ শেৱালি ফুল বহুত উপকাৰী বস্তু আৰু ইয়াৰ মানটো উন্নত হয় ইয়াক মানে নষ্ট কৰিব নাপায় দেখিছে এইটো পানী টেংকি গাইছ আমাৰ ঘৰ এনেকুৱা এইটো কেঁচা ঘৰ হয় প্ৰথম বনাইছিলোঁ কেঁচা ঘৰ ইয়াত দেখিছে এজোপা মই জেতুকা পুলি বচাইছোঁ জেতুকা হৈছে আৰু এয়া বিলাহী লাগি আছে সৰু বিলাহী লাগি আছে এজোপা খালোঁ এজোপাও 5-6টামান খালোঁ বিলাহী এইজোপা জলকীয়া আকৌ নতুনকৈ ৰুইছোঁ তেনেকৈ এইজোপা ফ্ৰেঞ্চবিন খালোঁ খাই এতিয়া ফ্ৰেঞ্চবিনৰ অস্তিত্ব নাইকিয়া হ'ল এইজোপাও এনেকৈ দাংবডি লাগি আছে দেখিছে দাংবডি লাগি আছে সৌজোপা বেঙেনা কেনেকৈ লাগি আছে বেঙেনা আপোনালোকে মই কেনেকৈ দেখাম সৌজোপা বেঙেনা চাওক বেঙেনা কেনেকৈ লাগি আছে বেঙেনা লাগিছে বেঙেনা বহুত লাগি আছে আধা কেজিমান লাগি আছে এয়া দাংবডি তেনেকৈ এইবিলাক আমাৰ সাঁচি গছ আছে মানুহজনে ৰুইছে সাঁচি গছ গাইজ আমাৰ ঘৰত নথকা বস্তু নাই কিন্তু আছে খালি আমাৰ বাৰীখন বেছিদিন হোৱা নাই 8-9 বছৰমান হৈছে নেকি আমাৰ নেমু টেঙা ৰুইছোঁ নেমু টেঙা পুলি ডাঙৰ হৈছে আৰু এজোপা পেলাই দিছে এইবোৰ জলকীয়া পকি কৰি আছে জলকীয়াবোৰ চিঙিবলৈ সময় নাই জলকীয়া সেইজোপা জলকীয়া দেখিছে সেইজোপা জলকীয়া কি ধুনীয়া জলকীয়া ভাল লাগি আছে চাওকচোন কেনেদৰে পকি আছে এইজোপা জলকীয়া ছিঙিবলৈ
সময় নাই সময় একদম গোটেই জলকীয়াজোপাই পকি আছে দেখিছেনে গোটেই জলকীয়াজোপা পকি আছে ছিঙিবলৈ সময় নাই সেইজোপা দেখিছে কেনেকৈ পকি আছে একদম ধুনীয়াকৈ পকি আছে জলকীয়াজোপা ছিঙিবলৈ সময় নাই কাৰো সময় নাই মই কেইটামান ছিঙি লৈ যাওঁচোন বাৰু 5টামান খাবলৈ মন যায় কেতিয়াবা পকা জলকীয়া ইমান মানে মই এইবোৰ য'তে এনেকৈ পকা জলকীয়া পাওঁ আনি পেলাই পচাওঁ পেলাই মই এনেকৈ পুলিবিলাক ৰুই পেলাই খেতি কৰোঁ মই ভাল লাগে মোৰ ঘৰত কিবা এটা হ'লে মানে এইবাৰ দেখিছে জলকীয়া একদম কেনেকৈ ধৰণে জলকীয়া ৰঙা ধেৰ আছে পকা জলকীয়া এইটো আমাৰ ছাগলী ঘৰ ছাগলী খাচী ছাগলী দুটা ইয়াতে থাকে এইখন পথাৰখন দেখিছে কিমান ডাঙৰ একদম এইপিনে জাতীয় বিদ্যালয় আছে গাইছ বাৰীখনৰ কিছু অংশ আপোনালোকক দেখুৱাইছোঁ গাইছ আপোনালোকে বেয়া নাপাব মই খেতি কৰোঁ সেই তাকেহে দেখুৱাইছোঁ আৰু খেতি কৰি মই ভাল পাওঁ মই যদিও অসুখীয়া মানুহ তথাপিতো মই খেতি বাতি কৰি ভাল লাগে মোৰ আপোনালোকে বাৰু মোৰ এই ভিডিঅ'টো কেনেকুৱা পাইছে এইটো কলডিল লাগি আছে চব এইটো গছৰ কলডিল খাম আৰু 2-3 দিনৰ পিছত গাইজ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সোনকালে ছাবস্ক্ৰাইব কৰি দিব কিন্তু দেই